শুনিছো নিজৰ ঘৰত হিৰো বুলি কৈছে আৰু আপোনাক কৈছে ভিলেন বুলি ক'লে যেতিয়া এতিয়াতো ভিলেনৰ আচল ভিলেনগিৰি দেখুৱাবই লাগিব নহ'লে কেৰেক্টাৰটো খেলিমেলি হৈ যাব নহয় তহঁতক কাইলৈকে সময় দিছিলো নহয় Mau pala ako.
অৱস্থা দেখিছে খোজকাঢ়ি আহিবলগীয়া হৈছে গাড়ীখনো আনিব পৰা নাই Mau kamu bebas. এনেকুৱা এটা জেগাত ঘটনাটো ঘটিছে বুজিছ এইখন আমাৰ কপা কি কপা 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 আহিতা চব শেষ হৈ গ'ল এইফালে ৰিংকুৰ মৃতদেহ আমাৰ সন্মুখত পেলাই থোৱা হৈছে আৰু আনফালে খুৰীক ভৰ্তি কৰোৱা হৈছে হস্পিটালত ডাক্তৰী কৰিছে মানুহজনী মানসিকভাৱে ভাগি পৰিছে ৰিংকু মৃত্যুৱে মানুহজনীক জীৱনৰ কাৰণে শেষ কৰি পেলালে আৰু সি যেন এটা শিল হৈ পৰিল মাকৰ বিচনাখনৰ কাষতে পৰি খৰ হৈ চাই আছে একো মাত বোল নাই চকুৰ আগতে এটা পৰিয়াল শেষ হৈ গ'ল পৰিয়াল শেষ হৈ গ'ল ৰিংকুৰ ভিতৰে পুলিচে পাছপৰ্টৰ চম্ভাৰ দিয়া সময়ত এটা কথাকে সুধিছে ইহঁতৰ কোনোবা শত্ৰুতা আছে নেকি সকলোৰে লগতে হাঁহি মাতি থকা এই নিৰীহ প্ৰাণীকেইটাৰ কোনোবা শত্ৰু থাকিব পাৰে যে বিচাৰকৈ এইবোৰ কথা পাতি আমাৰ ইনভেষ্টিগেশ্যন বেয়া নকৰিম আৰু ডেপুটিটো সন্মুখতে কি কৰি আছ মই তহঁতক কোৱা নাছিলো এইটো সোনকালে জনাই দিবলৈ সকলো পিনি লৈ যালে যা কোন ভাইটি ফুৰিবলৈ যাব ভাইটিক লৈ গ'ল তই কাপোৰযোৰ সলাই লওঁ নেকি একো নহয় দে কৈছে কি কৈছে শুনা নাই এই কৈছে বোলে তহঁতে সকলোৱে প্ৰাৰ্থনা কৰ Oh